মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই এটা সুন্দৰ সাধু ক'ম। এই সাধুটো তোমালোকৰ পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 10 নং পাঠত আছে। তেন্তে আহা সাধুটো আৰম্ভ কৰোঁ। সাধুটোৰ নাম হ'ল তিনিটা মাছৰ কাহিনী। এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগত বিধাতা, প্ৰত্যুপন্নমতি আৰু যৎভবিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন একেলগে বাস কৰিছিল। এদিন অনাগত বিধাতাই বিলত সাঁতুৰি নাদুৰি থাকোঁতে সেইফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে। এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই। ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব। এই বুলি কৈ মাছমৰীয়াসকল ঘৰা-ঘৰি গুচি গ'ল। মাছমৰীয়াসকলৰ ব্ৰজসদৃশ কথাবোৰ অনাগত বিধাতাই ভালদৰে শুনি আছিল। তেওঁ সকলো মাছক লগে লগে মাতি আনি মাছমৰীয়াসকলে কৈ যোৱা কথাবোৰ বৰ্ণনা কৰি ক'লে। কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোৱে নিশ্চয় শুনিছে। আমাক বিপদে হাত বাউলি মাতিছে। গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতি আন ঠাইলৈ গুচি যাব লাগিব। কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা আন সুৰক্ষিত স্থানত আশ্ৰয় লয়। অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুপন্নমতিয়ে ক'লে, আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি অতি শীঘ্ৰে ওচৰত থকা আন খাল বিললৈ যোৱাটোৱেই উচিত হ'ব বুলি ভাবোঁ। কিয়নো যাৰ জীয়াই থকাৰ উপায় থাকে তেওঁ কিহৰ মোহত বিনাশ হ'ব। পিতৃ পিতামহৰ কোৱা বুলি ভবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। অনাগত বিধাতা আৰু প্ৰত্যুপন্নমতিৰ কথা শুনি যৎভবিষ্যই উচ্চ স্বৰে হাঁহি ক'লে, তোমালোকৰ আলোচনা কৰা কথাবোৰ বৰ ভাল লগা নাই। যদি আয়ুস শেষ হয় তেনেহ'লে অন্য ঠাইলৈ গ'লেও মৃত্যু হ'বই। বনত বিসৰ্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিতভাৱে থকাজনৰো বিনাশ হয়। আমাৰ সমাজত সাধাৰণতে কোৱা হয়, অসুৰক্ষিতজনকো দৈৱই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈৱই বিনাশ কৰে। মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। গতিকে মই কলৈকো নাযাওঁ। তোমালোকে যি ভাল বুলি ভাবা তাকেই কৰা। যৎভবিষ্যৰ এনেকুৱা আক্ৰোশ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু প্ৰত্যুপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ'ল। পাছদিনাখনি মাছমৰীয়াসকল আহি বিলত জাল মাৰিলে আৰু সেই জালেৰে গোটেই বিলখনৰ মাছখিনিৰ লগতে যৎভবিষ্যকো লৈ গুচি গ'ল। ছাত্ৰ-ছাত্ৰীসকল, সাধুটো এইটোৱে। নিশ্চয় তোমালোকৰ সাধুটো শুনি ভাল লাগিল। আমি সাধুটোৰ পৰা শিকিলোঁ যে সাৱধানৰ মৰণ নাই। বিপদ অহাৰ আগতেই সাৱধান হোৱা অনাগত বিধাতা আৰু প্ৰত্যুপন্নমতি সুখেৰে জীয়াই থাকিল। কিন্তু বিপদৰ কথা নাভাবি হাত সাৱটি থকা যৎভবিষ্য বিনাশ হ'ল। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই সাধুটো সুন্দৰকৈ বুজি পালা আৰু তোমালোকে এতিয়া ঘৰত এই সাধুটো পঢ়িবলৈ চেষ্টা কৰিবা। এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি মই অন্য এটা ভিডিঅ'ত তোমালোকক কৰি দিম। আজিলৈ আহোঁ। বাই বাই।